Hello everyone, Study YouTube channel আপোনালোক সকলোকে স্বাগতম জনাইছো। মই স্কুলৰ পৰা আহিলো অলপ ৰেষ্ট লৈ আজি আকৌ পঢ়িম বুলি ভাবিছো। আজিনো মই কি পঢ়ো আপোনালোকক দেখুৱাম। আজি চাওকচোন বতৰটো গোটেই আজি বহুত বৰষুণ দিছে আমাৰ ইয়াত যোৰহাটত। আপোনালোকৰ ফালে দিছেনে জনাবচোন। বতৰ বেয়া হ'লেতো পঢ়িবই লাগিব নহয় জানো। আজি টিউচন নাহে সেইকাৰণে মই ভাবিলো অলপ আজি নিজৰখিনিকে পঢ়ো। আহকচোন আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু আমাৰ এইফালে দেখিছেনে মই প্ৰথমতে লাৰ্ণ উইথ এছপিকে ইউটিউব চেনেলৰ পৰা অলপমান ষ্টেটিক জিকে লিখিলোঁ। প্ৰথমতে নোট কৰি লৈছোঁ, তাৰপিছতহে মুখস্থ কৰিম। আৰু প্ৰথম মই 3টামান ভিডিঅ' একেবাৰে চোৱাই নাছিলোঁ। সেই 3টামান ভিডিঅ' গোটেই পঢ়াৰ মাজতে ল'ৰাটো থাকিলে আৰু টুকাৰ পিছত মই একেবাৰে পঢ়িবলৈ আৰম্ভ কৰিলোঁ। ল'ৰাৰে হাতটো ফ্ৰেকচাৰ হ'ল, তাকো মাজে মাজে চাই থাকিব লাগে। পূবৰ আমাজন বুলি কোনখন ৰাষ্ট্ৰীয় উদ্যানক কোৱা হয়? দিহিং পাটকাই নেশ্যনেল পাৰ্ক। অসমত কেতিয়া কয়লা আৱিষ্কাৰ হৈছিল? 1825 চনত। প্ৰথম কয়লাখনন হৈছিল 1828। C.A. ব্ৰুছে কৰিছিল। প্ৰথম কয়লাখনন কোনে কৰিছিল? C.A. ব্ৰুছে। অসমৰ মুঠ এলেকাৰ কিমান শতাংশ বনাঞ্চলৰ অধীন? 34.21%। অসমৰ বনাঞ্চলত কোনটো গছ প্ৰধান? মই বহিখনৰ SSC আৰু আদাৰ এক্সামৰ কাৰণে বনাইছিলোঁ। SSC এবাৰ দিছিলোঁ, মই ট্ৰাই কৰিছিলোঁ। তাত মই ইণ্ডিয়াছ নেশ্যনেল পাৰ্ক, ভাৰতৰ ৰাষ্ট্ৰীয় উদ্যান, ৱাইল্ড লাইফ চেঞ্চুৰীছৰ বিষয়ে লিখা আছে। টাইগাৰ ৰিজাৰ্ভ অফ ইণ্ডিয়া। নেশ্যনেল পাৰ্কছ অফ আছাম। 1972 চনত বন্যপ্ৰাণী সংৰক্ষণ আইন প্ৰৱৰ্তন কৰা হৈছিল। ইণ্ডিয়াছ ফাৰ্ষ্ট নেশ্যনেল পাৰ্ক ৱাজ এষ্টাব্লিছড ইন 1936 এজ হেইলি নেশ্যনেল পাৰ্ক, নাও known as জিম কৰবেট নেশ্যনেল পাৰ্ক। ৱাইল্ড লাইফ Protection Act 1972 under Section 35(4). IUCNৰ ফুল মিনিং হৈছে International Union for Conservation of Nature. In 1970, only 5 national parks. Today, around 106 national parks. 1970 চনৰ ভিতৰত 5খনহে নেশ্যনেল পাৰ্ক আছিল, আৰু এতিয়া বৰ্তমান 106খনতকৈ অধিক হৈ পৰিছে। আৰু ফাৰ্ষ্ট নেশ্যনেল পাৰ্ক ইন ইণ্ডিয়া হৈছে হেইলি নেশ্যনেল পাৰ্ক, জিম কৰবেট নেশ্যনেল পাৰ্ক, উত্তৰাখণ্ড। আৰু লাৰ্জেষ্ট নেশ্যনেল পাৰ্ক ইন ইণ্ডিয়া হেমিছ নেশ্যনেল পাৰ্ক লাডাখত আছে, আৰু ইয়াৰ স্কোৱাৰ 4400 কিলোমিটাৰ স্কোৱাৰ এৰিয়াটো। স্মলেষ্ট নেশ্যনেল পাৰ্ক ইন ইণ্ডিয়া চাউথ বাটন আইলেণ্ড নেশ্যনেল পাৰ্ক 0.03 কিলোমিটাৰ স্কোৱাৰ, আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জত আছে। এবাৰ ভিডিঅ' কৰি দিছোঁ, যদি আপোনালোকে নোট বনাই বনাব পাৰে। এইখিনি মই বহুতকেইখন কিতাপ আৰু ইউটিউব চাৰ্চ কৰি বনাইছোঁ। সৰ্বাধিক ৰাষ্ট্ৰীয় উদ্যান কোনখন ৰাজ্যত আছে? মধ্যপ্ৰদেশ। আৰু মধ্যপ্ৰদেশত আছে টোটেল 11খন। নতুন সংযোজন কোনো নেশ্যনেল পাৰ্ক। ফাৰ্ষ্ট মেৰিন নেশ্যনেল পাৰ্ক ইন ইণ্ডিয়া সমুদ্ৰ ৰাষ্ট্ৰীয় উদ্যান। মেৰিন নেশ্যনেল পাৰ্ক গাল্ফ অফ কুচ গুজৰাটত আছে। ভাৰতত মুঠতে 6খন সমুদ্ৰ ৰাষ্ট্ৰীয় উদ্যান আছে। ফ্লটিং নেশ্যনেল পাৰ্ক ইন দ্য ৱৰ্ল্ড কেবুল লামজাও নেশ্যনেল পাৰ্ক মণিপুৰত আছে, আৰু মণিপুৰত লকটকত আছে। মই গোটেই ভাৰতৰ যিখিনি ৰাজ্য আছে সেই ৰাজ্যখিনিৰ গোটেইখিনি এনেকৈ বনাই গৈছিলোঁ। কি আছে? লাডাখত আছে হেমিছ নেশ্যনেল পাৰ্ক, হিমাচল প্ৰদেশ গ্ৰেট হিমালয়ান নেশ্যনেল পাৰ্ক। ইন জুন 2014 দ্য গ্ৰেট হিমালয়ান নেশ্যনেল পাৰ্ক ৱাজ এডেড টু দ্য ইউনেস্কো লিষ্ট অফ ৱৰ্ল্ড হেৰিটেজ চাইট। গ্ৰেট হিমালয়ান নেশ্যনেল পাৰ্কখন। উত্তৰাখণ্ডত কি আছে? উত্তৰাখণ্ডত আছে 5খন। নন্দাদেৱী নেশ্যনেল পাৰ্ক, গোবিন্দ পশু বিহাৰ নেশ্যনেল পাৰ্ক, ৰাজাজী নেশ্যনেল পাৰ্ক, ভেলী অফ ফ্লাৱাৰ্ছ নেশ্যনেল পাৰ্ক, জিম কৰবেট নেশ্যনেল পাৰ্ক। আৰু ভেলী অফ ফ্লাৱাৰ্ছ নেশ্যনেল পাৰ্কখন 1982 চনত ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰা হৈছিল, আৰু এতিয়া এই ৰাষ্ট্ৰীয় উদ্যানখনক ৱৰ্ল্ড হেৰিটেজ চাইট হিচাপে স্বীকৃতি প্ৰদান কৰা হৈছে। ফাৰ্ষ্ট নেশ্যনেল পাৰ্ক অফ ইণ্ডিয়া কোনখন? জিম কৰবেট নেশ্যনেল পাৰ্কখন ফাৰ্ষ্ট নেশ্যনেল পাৰ্ক অফ ইণ্ডিয়া। 1936 চনত ইয়াক হেইলি নেশ্যনেল পাৰ্ক নামেৰে জনা গৈছিল। নতুন নাম জিম কৰবেট নেশ্যনেল পাৰ্ক।
1955 চনত কৰা হৈছিল এইখন ৰাষ্ট্ৰীয় উদ্যান দুবাৰ নামাকৰণ কৰা হৈছিল প্ৰথমতে হেলি নেশ্যনেল পাৰ্ক ছেকেণ্ড 1954-55 চনত ৰামগংগা নেশ্যনেল পাৰ্ক আৰু থাৰ্ড 1955-56 চনত জিম কৰবেট নেশ্যনেল পাৰ্ক হিচাপে নামাকৰণ কৰা হৈছিল দ্য পাৰ্ক ৱাজ দ্য ফাৰ্ষ্ট টু কেম আণ্ডাৰ দ্য প্ৰজেক্ট টাইগাৰ ইনিচিয়েটিভ উত্তৰ প্ৰদেশৰ নেশ্যনেল পাৰ্ক এখন আছে দুধৱা নেশ্যনেল পাৰ্ক যিখনত অকল এখনে আছে দুধৱা নেশ্যনেল পাৰ্ক বিহাৰৰ বাল্মীকি নেশ্যনেল পাৰ্ক Valmiki Wildlife Sanctuary and National Park is the 18th tiger reserve of the country. It was declared wildlife sanctuary in 1978. Valmiki National Park was established in the year of 1990. Jharkhand, West Bengal থকা এখন হৈছে সুন্দৰবন নেশ্যনেল পাৰ্ক সিংগালীলা নেশ্যনেল পাৰ্ক গৰুমাৰা নেশ্যনেল পাৰ্ক আৰু নেওৰা ভেলী নেশ্যনেল পাৰ্ক বুকচা নেশ্যনেল পাৰ্ক জলদাপাৰা নেশ্যনেল পাৰ্ক ইয়াৰ পৰা ইম্পৰ্টেণ্টখন চালেই হ'ল সুন্দৰবন নেশ্যনেল পাৰ্কখন ইয়াত ইম্পৰ্টেণ্ট হয় Also, Tiger Reserve and Biosphere Reserve designated as Ramsar site since 2019. World Network of Biosphere Reserve, Man and Biosphere Reserve from 1989. Orissa, Bhitarkanika and Simplipal National Park. Rajasthaner আছে এইখন আৰু ইয়াত এটা কোৱেশ্চন মই লিখি থৈছিলোঁ নামদফা নেশ্যনেল পাৰ্ক ইজ লোকেটেড ইন হুইচ ষ্টেট অৰুণাচল প্ৰদেশ নামদফা নেশ্যনেল পাৰ্কখন কোনখন ৰাজ্যত অৱস্থিত অৰুণাচল প্ৰদেশ আৰু মধ্যপ্ৰদেশৰ আটাইতকৈ বেছি নেশ্যনেল পাৰ্ক আছে ভাৰতৰ ভিতৰত আৰু সেয়া ভাৰতৰ ৰাজ্যসমূহৰ ভিতৰত মধ্যপ্ৰদেশত সকলোতকৈ বেছি আছে আৰু ইয়াত আছে টোটেল 11খনৰ নাম লিখা আছে কানহা নেশ্যনেল পাৰ্ক বান্ধৱগড় মাধৱ সঞ্জয় বান বিহাৰ পান্না সতপুৰা পেঞ্চ ফচিলছ ডাইনছৰ ফচিল পাৰ্ক পাইপুৰ কুনো নেশ্যনেল পাৰ্ক আৰু ইয়াৰ ভিতৰত এইখিনিও মই লিখি ৰাখিছোঁ ছত্তীশগড়ৰ এইকেইখন আসামৰ এইকেইখন লিখা আছে অসমৰ 7খন কাজিৰঙা ডিব্ৰু-চৈখোৱা মানাস নেশ্যনেল পাৰ্ক নামেৰি ওৰাং নেশ্যনেল পাৰ্ক আৰু ওৰাং নেশ্যনেল পাৰ্কক ৰাজীৱ গান্ধী নেশ্যনেল পাৰ্ক বুলিও জনা যায় ৰায়মনা নেশ্যনেল পাৰ্ক দিহিং পাটকাই নেশ্যনেল পাৰ্ক আৰু এইখিনি মই অসমৰখিনি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান এইখিনি লিখি থৈছোঁ এইখিনি বেলেগ এদিনা দিম লিখা আছে ডিব্ৰু-চৈখোৱা নেশ্যনেল পাৰ্ক নামেৰি নেশ্যনেল পাৰ্ক ওৰাং নেশ্যনেল পাৰ্ক এইখিনি বিষয়ে বেলেগ এদিনা নোট বনাই দিম দুটা হাতখন দাই দিয়া আজিলৈ ইমানখিনিয়ে আৰু ইম্পৰ্টেণ্ট নোট ইয়াত মোৰ বনাই থোৱা আছে দ্য ইণ্ডিয়ান জিঅ'গ্ৰাফি ইম্পৰ্টেণ্ট পাছেছ ইন ইণ্ডিয়া বিশেষকৈ বেছিভাগ ইংলিছতো বনোৱা হৈছে আজিলৈ ইমানেই যদি ভিডিঅ'টো চাই ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব নাপাহৰিব